হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল। আজি মই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা সোনকালে গা পা ধুই চাহ পানী খাই উঠি বিচনাখন ভাল কৰিছোঁ। ল'ৰা উঠা অকণমান দেৰি হৈছিল, সেইকাৰণে দেৰি হ'ল। এতিয়া বিচনাখন ঠিক কৰি ল'লোঁ। লৈ উঠি ল'ৰাক অকণমান পঢ়াব লাগিব। পঢ়াই উঠি আনবোৰ কাম কৰিব লাগিব। সেয়া যে বিচনা ঠিক কৰিলোঁ, বেছি সময় এনেকৈ নাথাকেই। অকণমান পিছতে ল'ৰাই বেয়াই কৰি পেলায়। তাৰপিছত মই পাকঘৰলৈ গ'লোঁ। আজি মাছৰ মুৰিঘণ্টা অকণমান বনাম। যোৱাকালি অলপ মাছ আছিলে আৰু এতিয়া মাছখিনি শেষ হ'ল কালি। মাছৰ মাথাকেইটাহে আছে, সেয়া মগু দালি মুৰিঘণ্টা বনাম। আৰু ল'ৰাই মোক কৈ কিবা আপত্তি কৰি আছে। তাৰ লগত মানে খেলিব লাগে, তাৰ লগ আহিছিল, সি মানে গুচি গ'ল যে, তাৰ আপত্তিয়ে নুগুচে জানেনে। ইফালে মই পাকঘৰত দুপৰীয়া সাজ ঠিক কৰি আছোঁ মাছৰ মুৰিঘণ্টা বনাবলৈ। তেলতে পিঁয়াজ দিলোঁ, দি অকণমান পাঁচফোৰণ দিলোঁ। তাৰপিছত মগু দালিখিনি ধুনীয়াকৈ ধুই কৰি থৈ দিছোঁ আৰু সেইখিনি ধুনীয়াকৈ তেলত ভাজি লগাই ল'ম। ভাজি লগালৈকে দাইলটো ভাজিয়ে থাকিব লাগিব অকণমান। ভালকৈ ভাজি লাগিলেহে ভাল লাগে। তাৰপিছত তাত মই নিমখ হালধি দি আৰু অকণমান সময় ভাজিম। আৰু মাছখিনি বাৰু মই ভাজিয়ে থলোঁ, ইফালে ভাতো বনাই থৈছোঁ। আৰু সেইখিনি দেখুওৱা নহ'ল বাৰু ভাত বহোৱাটো। আৰু ইফালে দাইলখিনি লগাত পানী দি দিলোঁ। আৰু তাতে যেতিয়া দাইলখিনি সিজিব, তাৰপিছত ভাজি থোৱা মাছৰ মাথাখিনি তাতে দি দিম। একেবাৰে চিম্পুলকৈ বনাইছোঁ, বিশেষ মছলা পাতি একো দিয়া নাই। দাইল এতিয়াও সিজিবলৈ বাকী আছে বাৰু। আৰু অকণমানো আলু ভাজিলোঁ, মানে সৰু আলু আছিলে, সৰু আলু ভাজিলোঁ। আৰু এনেকৈ মাছৰ মুৰিঘণ্টা আৰু আলু ভাজি হৈ গ'ল। ইফালে বাপেকৰ লগত আকৌ লাগিছেহি, বাপেক শুই আছে, তাৰ ওপৰতে সি সেয়া কৰি আছে। তাৰপিছত পিছদিনাখন আকৌ আমি গুৱাহাটীলৈ, মানে তাৰ পৰীক্ষা শেষ হোৱাৰ কাৰণে গুৱাহাটীলৈ আহিবলৈ পেকিং কৰিলোঁ। জাজনী গৈছিল বাৰু, সিহঁতৰ লগতে আমিও আহিলোঁ। আৰু পিছৰ ভিডিঅ' মই আপোনালোকক দিম। আৰু আজিলৈ আহিছোঁ, আকৌ আহিম এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে। আৰু যদি মোৰ চেনেলটো ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোককো অশেষ ধন্যবাদ।